নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম তৃতীয় শ্ৰেণীৰ অসমীয়া লেসন নম্বৰ 5 উত্তৰ দিয়া। একৰ ক। মিস্ত্ৰীজনে প্ৰধান শিক্ষকক কাগজত কি লিখি দিলে? ক নম্বৰ। মিস্ত্ৰীজনে প্ৰধান শিক্ষকক কাগজত পাবলগীয়া টকাৰ হিচাপ লিখি দিলে। খ নম্বৰ। মিস্ত্ৰীজনে স্কুলত কি কাম কৰিছিল? খ নম্বৰ। মিস্ত্ৰীজনে স্কুলত কাঠৰ আচবাব সজা কাম কৰিছিল। ঘ নম্বৰ। প্ৰধান শিক্ষকে মিস্ত্ৰীজনক টকা কেইটামান দিয়া দেখি মাখনে কি ভাবিলে? ঘ নম্বৰ। প্ৰধান শিক্ষকে মিস্ত্ৰীজনক টকা কেইটামান দিয়াত দেখি মাখনে ভাবিলে যে ঘৰত কৰা কামৰ বাবদ মাকৰ পৰা পইচা বিচাৰিব পাৰে বুলি ভাবিছিল। ঘ নম্বৰ। কামবোৰৰ বাবে মাখনে মাকৰ পৰা কি বিচাৰিছে? ঘ নম্বৰ। কামবোৰৰ বাবে মাখনে মাকৰ পৰা পইচা বিচাৰিছে। ২ নম্বৰৰ ক। স্কুলৰ পৰা আহি মাখনে কি কৰিলে? স্কুলৰ ছুটীৰ পিছত মাখন ঘৰলৈ উভতিল। মাকে বাঢ়ি দিয়া ভাতকেইটা তাই খৰধৰকৈ খালে। ৰাহি হোৱা খোৱা বস্তুখিনি ঢাকি সামৰি থলে। ভাত খোৱা বাচনখিনিও ধুলে আৰু কোঠালিটো সাৰি আঁতালে। তাৰ পাছত মাখন নিজৰ পৰা মেজলৈ গ'ল। খ নম্বৰ। মাকে চিঠিত মাখনৰ বাবে কৰা কি কামৰ হিচাপ দিছে? খ নম্বৰ। মাকে চিঠিত মাখনৰ বাবে কৰা কাম: তুলি তালি ডাঙৰ দীঘল কৰা, কাপোৰ কানি ধুই দিয়া, ভাত ৰান্ধি খুওৱা, বেমাৰত টোপনি খতি কৰি শুশ্ৰূষা কৰা আদি কামৰ হিচাপ দিছে। ঘ নম্বৰ। মাকৰ চিঠিখন পঢ়ি মাখনে কি শিকিলে? ঘ নম্বৰ। মাকৰ চিঠিখন পঢ়ি মাখনে চিঠি লিখাৰ নিয়মবোৰ শিকিলে। তাৰ উপৰিও মাক দেউতাকে তাইৰ কাৰণে কিমান কষ্ট কৰে সেই বিষয়েও শিকিলে। চিঠি লিখোঁতে কালৈ কেনেকৈ সম্বোধন কৰি লিখিবা? ক নম্বৰ। মাৰালৈ, পূজনীয়া। খ নম্বৰ। দেউতাৰালৈ, পূজনীয়। ঘ নম্বৰ। সৰুলৈ, মৰমৰ। ঘ নম্বৰ। বন্ধুলৈ, প্ৰিয়।